এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। ধৰি লওক দুৰ্ঘটনা বুলি ক'লে যি ধৰণৰ দুৰ্ঘটনা নহওক কিয়, এইটো এটা মৰ্মান্তিক ঘটনা, দুৰ্ভাগ্যজনক ঘটনা। এনেধৰণৰ ঘটনা হোৱাটো আমি মানৱ সমাজে আমি তেনেধৰণৰ ঘটনা হোৱাটো নিবিচাৰো। কিন্তু ইয়াতে দেখা পোৱা যায় যে বহু বছৰ ধৰি কাৰণে সেই অঞ্চলৰ লোকৰ এই অঞ্চলৰ সাপ্তাহিক বজাৰৰ লগত তেওঁলোকে অহা যোৱা কৰিবলৈ বা বিভিন্ন কাম কাজত 5 মাইলত অহা যোৱা কৰিবলৈ তেওঁলোকৰ মাধ্যম হৈছে এই নদীখন পাৰ হৈ আহিব লাগিব যিকোনো প্ৰকাৰে। আজি বহু বছৰৰ পৰা ভদভদী নাও চলি আছে। এই ভদভদী নাও আজি গুৱাহাটী, জালুকবাৰী আৰু উত্তৰ গুৱাহাটীৰ মাজত অহা যোৱা কৰা দুখনমান ভদভদী নাৱৰ দুৰ্ঘটনা হোৱাৰ পাছতে ভদভদী নাও সমগ্ৰ অসমত বন্ধ কৰি দিয়া বুলি আমি শুনিছিলো। কিন্তু দেখা গৈছিল যে এই অঞ্চলত ভদভদী নাও বন্ধ হোৱা নাছিল, কাৰণ এই অঞ্চলত চৰকাৰী কোনো কৰ্তৃপক্ষ নাছিল, জল পৰিবহন বিষয়াও নাছিল বা ৰিভাৰ পুলিচৰ ইয়াত কোনো তেওঁলোকৰ পহৰা নাই। এই অঞ্চলত ময়মতালি কৰি ভদভদী নাৱৰ মালিকে তেওঁলোকৰ নিজৰ মতে তেওঁলোকে লাভ আৰ্জিবলৈ যি হিচাপে যিমানে মানুহ নহওক কিয় তেওঁলোকে উঠাই ল'বলৈ চেষ্টা কৰে, মটৰচাইকেল উঠাই ল'বলৈ চেষ্টা কৰে আৰু তেওঁলোকে নিজৰ লাভৰ কথাই চিন্তা কৰে। আৰু চবতকৈ দুৰ্ভাগ্যজনক কথা, ইমান দিন আগত চৰকাৰে এই ভদভদী নাও বন্ধ কৰাৰ পাছতো এই অঞ্চলত কিন্তু যোৱাকালিলৈকে অকল ৰাইজে নহয় চৰকাৰী পক্ষই ভদভদী নাৱৰ কিন্তু সুবিধা লৈছিল। আমি শুনা পোৱা মতে তেজপুৰৰ চক্ৰ বিষয়াই সেই অঞ্চলত যেতিয়া লেণ্ড ছাৰ্ভে কৰিব যায় এই ভদভদী নাও দিয়ে গৈছে আজি কেইদিনমান আগতে। এই অঞ্চলৰ MLA বৃন্দাবন গোস্বামীও বোলে সেইফালে ভদভদী নাও লৈ যায়। যোৱাকালি দুৰ্ঘটনা হোৱাৰ কাৰণে কি শোণিতপুৰ জিলা প্ৰশাসনে ৰখি আছিল নেকি যে এটা দুৰ্ঘটনা হোৱাৰ পাছতে আমি ভদভদী নাও বন্ধ কৰিম? ঠিক আছে, এই ভদভদী নাও বন্ধ কৰাৰ কাৰণে আমি ভাল পাইছো, কাৰণ আমি আশা কৰিছো এই ভদভদী নাও সলনি এতিয়া আমাক আৰু খুবেই ভাল হয়তো পৰিবহনৰ এটা আমাক যোগাৰ কৰি দিব, হয়তো উন্নত মানৰ হয়তো নাও যোগাৰ কৰি দিব। আমিতো আশা কৰি আছো যে যদি চৰকাৰে ঢলা-শদিয়া দলং বনাব পাৰে, যদি চৰকাৰে 10 কিলোমিটাৰ 11 কিলোমিটাৰৰ দীৰ্ঘতম দলং বনাব পাৰে, যে 400 মিটাৰৰ বা 300 মিটাৰৰ এখন দলং ইয়াত কনষ্ট্ৰাকশ্যন কৰি কাৰণে এই সমস্যাটোৰ এটা চিৰস্থায়ী সমাধান কৰিব পাৰে। কিন্তু দেখা গৈছে যে একো নকৰি মাথো অকলে ভদভদী নাও বন্ধ কৰি কাৰণে সেই অঞ্চলৰ দুখন গাঁৱৰ ৰাইজৰ আদান প্ৰদান অহা যোৱা বন্ধ কৰি দিছে। আৰু এতিয়া কিছু তাতোকৈ ভয়াৱহ কথা যে কিছু কাঠৰ নাও ব্যৱহাৰ হৈ আছে, যিয়ে হয়তো ইয়াতকৈ অধিক সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। ৰাইজক আমি জিলা প্ৰশাসনক আৰু চৰকাৰী পক্ষক এইটো কথাই সুধিব বিচাৰিছো যে আজি কাতি বিহুৰ বাবে স্কুলবোৰ বন্ধ আছে। সেই অঞ্চলৰ গোটেইখিনি স্কুলীয়া ছাত্ৰ ছাত্ৰী এই অঞ্চলৰ স্কুলবিলাকত পঢ়ে। কালিৰ পৰা ছাত্ৰ ছাত্ৰীবোৰে কি হিচাপে আহি কাৰণে স্কুলত পাঠদান কৰিব তাৰ ব্যৱস্থা নকৰাকৈ মাথো আহি কাৰণে ইয়াত ভদভদী নাও বন্ধ কৰি দিয়াৰ লগে লগে সমস্যাটো সমাধান হৈ নাযায়। সেইকাৰণে আমি জিলা প্ৰশাসনলৈ দাবী কৰিছো যে স্থায়ী ব্যৱস্থা কৰক। লাগিলে SDRF এতিয়া আমি দেখা পাইছো ওচৰৰে এটা সম্পূৰ্ণ কাঠৰ নাও, সম্পূৰ্ণ একেবাৰে মানুহ কেইবাজনো উঠাই লৈ চাইকেল উঠাই লৈ গৈ আছে। ইয়াত যদি এতিয়া এখন নাও কাৰণে এতিয়া কেপচাইজ হয়, দুৰ্ঘটনা হয়, তাৰ কিন্তু সম্পূৰ্ণ দায়িত্ব বহন কৰিব লাগিব চৰকাৰী জিলা প্ৰশাসনে। কাৰণ জিলা প্ৰশাসনে ভদভদী নাও বন্ধ কৰি তাতকৈও আৰু অধিক বেয়া পৰিবহনৰ ব্যৱস্থা তেওঁলোকে এতিয়া ৰাইজে হাতত ল'বলৈ তেওঁলোকে বাধ্য কৰিছে। যেতিয়ালৈকে ইয়াত এখন কনক্ৰিট ব্ৰিজ নহয়, যেতিয়ালৈকে এই সমস্যাটোৰ এটা স্থায়ী সমাধান নহয়, তেতিয়ালৈকে ইয়াত ৰিভাৰ পুলিচ থাকিব লাগে, SDRF থাকিব লাগে। ইয়াত উন্নত মানৰ নাৱেৰে ইফালৰ ছাত্ৰ ছাত্ৰীৰ লগতে সম্পূৰ্ণ ৰাইজে যেনে অহা যোৱা কৰিব পাৰে, ইয়াত ক্ষুদ্ৰ ব্যৱসায়ীবোৰে ব্যৱসায় কৰিব পাৰে, তাৰ বাবে কিন্তু জিলা প্ৰশাসন আৰু চৰকাৰী কৰ্তৃপক্ষই কিন্তু ইয়াৰ ব্যৱস্থা কৰি দিব লাগে। আৰু যদিও অধিক ঠিকৰে এই কামখিনি কৰি নিদিয়ে তেতিয়াহ'লে এই আঞ্চলিকৰ সভাপতি আৰু আমচুৰ জিলা কমিটিৰ লগত ইতিমধ্যে মোৰ আলোচনা হৈছে। যদি অকল ভদভদী নাও বন্ধ কৰি এই অঞ্চলৰ এই ডাঙৰ সমস্যাটো স্থায়ী সমাধান নিবিচাৰে তেতিয়াহ'লে কিন্তু আমচুৱে এই সংখ্যালঘু অধ্যুষিত অঞ্চলত এই যি বৈষম্যমূলক আচৰণ চৰকাৰৰ, কিন্তু তাৰ বিৰুদ্ধে কিন্তু মাত মাতিবলৈ ভয়ংকৰ গণ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।